মৰ্নিং সকলোৰে কি খবৰ সকলোৰে খবৰ ভালেই চাগে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি ভিডিঅ'টো পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ দিনটো কি কৰোঁ আজি হৈছে সানডে তো আজি একো স্পেশাল তেনেকুৱা নাই কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব বইল কৰি লৈছোঁ এতিয়া সোনকালে হ'ব তাৰপাছত এইফালে সৰু বিলাহী কণ বিলাহী বুলিও কওঁ আমি মাংস দিবলৈ ইফালে মই বাদাম ভাজি আছোঁ বাদামৰ চাটনি কোনে কোনে খায় ক'ব আৰু এইফালে মই অলপমান ক'লা নিমখ দি দিম খালে ভাল হ'ব বাদামৰ চাটনি কৰিছোঁ ইফালে কেঁচা জলকীয়া তাৰপৰা আদা তাৰপাছত নিমখ তাৰপাছত হৈ যাব ইফালে হৈ গ'ল বাদামৰ চাটনি মানে অমিতাৰ চাটনি হৈ গ'ল কোনে কোনে খাই ভাল পায় ক'ব কমেণ্টত এনে জলকীয়া পিঁয়াজ দি থোৱা আছে নিমখ মিহলাই আৰু খালী হ'ল আৰু ভাল লাগে খাই এইফালে চব বনাই কৰি ৰেডি চব ভাত খালি হ'ব ভাত খাম আৰু লাহে ধীৰে এতিয়া গা পা ধুই কৰি তো খাই লওঁ এতিয়া এইফালে লৈছোঁ মাংস গাহৰি মাংস তাৰপাছত এইফালে লৈছোঁ আচাৰ তাৰপাছত এইফালে লৈছোঁ বাদামৰ চাটনি তাৰপাছত এইফালে বৌয়ে বনাইছে অমিতা চাটনি তাৰপাছত এইফালে লৈছোঁ দালি তো ভিডিঅ'টো চাই থাকিব খাই লওঁ মই তাৰপাছত আপোনালোকক ক'ম কেনেকুৱা লাগিছে ভাত পানী খালোঁ খাই পটককৈ আলহী আহি গ'ল আলহী আহিলে কাৰণে ভিডিঅ'টো কৰা নহ'লেই আৰু বৰষুণো দি আছে বোলে বৰষুণ দিয়াৰ কাৰণে মানে বাহিৰৰ পৰিৱেশটো ভাল লাগিছে সেউজীয়া চবফালে সেউজীয়া হৈ আছে আৰু ভিডিঅ'টো চাই থাকোঁ ফুল দি থোৱা আছে ফুলখিনি মই ভালকৈ দেখাম বাহিৰলৈ উলিয়াই দিয়া হৈছে ফুলখিনি বৰষুণ দি আছে কাৰণে চাই থাকোঁ ভিডিঅ'টো ইফালে আমাৰ ফুলবোৰ বেছি নাই অলপমান আছে হ'লেও দেখাই দিছোঁ এজোপা ইমান ধুনীয়া ফুলিছিলে নহয় এজোপা মই দি দিম বাৰু ছাইডত এজোপা ৰঙা গোলাপ হয় এইফালে চিকৰা ডিমৰ চিকৰা দি থোৱা আছে আৰু এইফালে ক'ৰবাত কলি এটা মেলিছিলে বাৰু ক'ত মেলিছিলে জানো ইফালে তাৰপাছত এজোপা ৰোৱা হোৱাই নাই বাৰু তাৰপিছত এজোপা টেঙেচি টাইপৰ আমি টেঙেচি ফুল বুলিয়ে কওঁ ভালকৈ নাজানো এজোপা বহুত ধুনীয়াকৈ ফুলিছিলে খালি অলপমান বৰষুণটো মানে পানীটো পোৱা নাছিলে যে এজোপা আমি লাকি বেম্বু বুলিয়ে কওঁ বাৰু তো মই কালাৰ কৰি থৈছোঁ ইয়াত এইফালে অলপমানকৈ কলি মেলিছে বাৰু
তাৰপাছত এজোপা ওখই হৈছে আৰু এজোপা লাকি বেম্বু বুলিয়ে কওঁ। তাৰপাছত এজোপা ৰুই থোৱা আছে, ভালকৈ হেৰি হোৱাই নাই। এজোপা অলপমান বৰষুণ পালত মানে ধুনীয়া হৈছে। মানে অলপমান বৰষুণ পালে গছ গছনিবোৰ সেউজীয়া হয়, কাৰণে মানে ভাল লাগিছে দেখিবলৈ। তাৰপিছত এইটোত কিবা এটা ৰুই দিব লাগিব ইয়াত। টাবটোত মায়ে জলকীয়া পুলি দি থৈছে। তাৰপাছত এইফালে এজোপা অলপমান পানীটো শুকাই গৈছিলে, তাৰপিছত এইজোপাও একেই। তাৰপিছত এইটো এল'ভেৰা, এইটো এল'ভেৰাটো অলপমান সৰু টাইপৰ। তাৰপাছত ইফালে এইটো বহুত ধুনীয়া ফুলে, এইটো ৰোৱা হোৱাই নাই। তাৰপাছত এইটো খুব ভাল লাগে ফুলিলে দেখিবলৈ, বহুত ফুলিছিলে কিন্তু অলপমান একদিন ৰ'দ দি আছে কাৰণে ৰ'দত ওলাই থোৱা হৈছিলে কাৰণে অলপমান এতিয়া বৰষুণ দিছে কাৰণে এইটো ভাল লাগে। এইটো বেলুন ফুল, যদি নামবোৰ জানে কমেণ্টত ক'ব। আৰু এইজোপা ফুল দেখা আছো অকলে গ'লে। তাৰপিছত আনি থোৱা হৈছে, ৰোৱা নাই, ৰুব লাগিব। ক'ৰবাত একেই লাগি আছে বাৰু। এজোপা মানে খাল খাই গৈছিলে, ছিগি গৈছিলে, মই ইয়াত ৰুই দিলোঁ। এইটো গধূলি গোপাল নে কি কয়, সেইটো ওলাইছে পুলি। তাৰপিছত এইটো ভাল লাগে ফুলটো। তাৰপিছত এইটো মই দি থৈছোঁ অলপকৈ ৰং দি, মানে ডাঙৰ হ'লে ধুনীয়া লাগিব দেখিবলৈ। এজোপা কচু হ'লেও ভাল লাগে মানে দেখিবলৈ। এইখিনি আৰু ফুল। আৰু এতিয়া দেখাম এইটো হাজাৰ মাটি বুলিয়ে কয় চাগে। ইয়াতে মানে কলিবোৰ ইয়াতে ওলাই বাটতে, তললৈ পৰি পিনি নিজে ডাঙৰ হয় মানে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহ'ল আৰু ইমান টাইমো নাই বনাই থাকিবলৈ। ভিডিঅ' বহুত দিন দিয়াই নাই বাৰু। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে মোৰ চেনেললৈ নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।